আয় তহঁতে কিয় ঝাৰু নামাৰা চবে ঝাৰু মাৰবি আমি ঝাৰু নামাৰো আমি ঝাৰু দি হাৰো হে কিয় হাৰা কৈছোন বাৰু তহঁতে কাৰণ আমাৰ দেশখন চাফা হৈ থাকিব লাগে চাফা হৈ থাকিলে মানে আমি অলপ বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম সেইকাৰণে আমি হাৰো যদি লেট্ৰিন নাখিল হয় তেতিয়া কি হ'ল হয় লেট্ৰিন নাথিলে আমি বেমাৰত পৰিলো হয় ঠিক কৈছা মই চৰকাৰী লেট্ৰিন দিছো নহয় পাইছা নাই পাইছো আগতে মাৰাহঁতে কি কৰিছিল বাঁহৰ তলত যায় হাগি থৈ আহিছিল আৰু চব বেমাৰৰ কাৰণ আছিল সেইটোৱে তহঁত এতিয়া সৰু আছ না তহঁতে কিজানি এটা কথা গমে নাপা আগতে আঞ্জা বাজা জুতি বহুত ধুনীয়া আছিল কিয় জানানে নাজানো কাৰণ আগৰ মানুহবিলাকে বাহিৰত ৰাখিছিল তাতে গোটেই মাখি উপা পৰে আৰু সেই মাখিয়ে আহি আঞ্জা ভাতত পৰে পৰাৰ লগে লগে সিহঁতৰ হাত ভৰিত লাগি অহা মালখিনি ভাতত লাগে আৰু সেনেকে ভাত আঞ্জা টেষ্টি হয় কথাতে কয় যিমানে খাবা ভাল সিমানে হ'ব কাল ৰচো তহঁতৰ বয়ফ্ৰেণ্ড আছে নাই ককা হয় পতে লবি এটা মোক কোনো নাচাই ৰশ্মিকে চবে চাই থাকে কম দামী বস্তুত কাষ্টমাৰ বেছি হয় দে এতে থকা কাৰ কাৰ বয়ফ্ৰেণ্ড আছে চাও হাত দাংছো গোটেইকেইটাই বা এইকেইটা মাল চেনি আমি পিছে নিমখ নিমখ নাথকে জীয়া এইটো বেলেগ চেনি তহঁতে যদি বয়ফ্ৰেণ্ড পা তেতিয়াহ'লে তহঁতে কিমান মৰম কৰিবি কি কৰিবি এংকে হাতকেইখন দাঙি ল'ম দাঙি লৈ ইনকে মূৰৰ ওপৰত তুলি ইনকে দাঙি লৈ ফুৰিম এইটো পাগিলিয়ে ওলাই হ'লেও বঢ়িয়া হাত চাপৰি দি চবে তহঁতৰ লগত থাকি ভাল লাগছি আজি মই আহিলো তহঁতৰ স্কুলখন অলপ ঝাৰু দিলো এইখিনিয়ে মোৰ ভাল লাগিল চিকিউৰিটি ইহঁতক 5 টকা 10 টকা দি থৈ যাবি ইহঁতে চিঙিৰা খাব তহঁতে লেজাৰত কি খা চাওমিন মই ফুচকাও খা ফুচকা নাখাবি ফুচকাৰ লগত কি দে গম পাইছা না ফুচকাত যি থাকে টেঙা পানীটো সেইটো কেনেকে বনাই গম পাইছা নাই তেতেলি টেঙা সদায় পাই থাকবো নে বছৰে বছৰে সেইটো হাত ধোৱা পানীহে টেঙা হয় মই ফুচকা নাখাও মই ফুচকা খালি বমি হয় একদম বঢ়িয়া কথা মই আগতে স্কুলত যাওঁতে কি কৰিছিলো মই 2 টকা নিছিলো তাৰে 1 টকা মই গাৰ্লফ্ৰেণ্ডক দিছিলো আৰু তেতিয়া আমাৰ দিনত কুকিজ আছিল 1 টকাত 2ডাল কুকিজ পাইছিলো এডাল গাৰ্লফ্ৰেণ্ডক দিছিলো আৰু এডাল মই খাইছিলো এতিয়া বাৰু গাৰ্লফ্ৰেণ্ডটো গেল মোৰ সেইটো কথা নহয় বাৰু কিন্তু কুকিজ ভঙি খাইছিলো আমি সেইবিলাক বাদ দে সেইবিলাক বহুত কথা মই এটা কথা ধৰিব পৰা নাই তহঁতে কিয় ভালকে পঢ়ি নমৰা যিমান যি চাকৰি কৰিলেও দেখোন ল'ৰা মানুহে দেখা পায় বেংকত যাবি বেংকত গেলিও ল'ৰা মানুহ দোকান এখনতে সোমাবি দোকানত গেলিও ল'ৰা মানুহ ট্ৰেইনত ড্ৰাইভৰটো ল'ৰা মানুহ মানে বেছিখিনিয়ে ল'ৰা মানুহ থাকে মই এতিয়া এটা কথাই বুজি নাপাওঁ এই জিয়া মখাই পঢ়ি কেনে ক'ত যায় কেইটামান বাৰু গম পাইছো মই ক'ত যায় কাষ্টমাৰ চাৰ্ভিচত কাম কৰে মোবাইলত কোনোবাই ফোনটো নধৰিলে ক'ব আপুনি জিস ব্যক্তি को कॉल किया है ये अभी बिजी है वो नंबर स्विच ऑफ है আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি অলপ পিছত ফোন কৰিব হেংকেহে দেখা পাওঁ সিহঁতক বাকী যে নহওক তহঁতে ভালকে পঢ়া শুনা কৰিবি তহঁতে পুলিচত হলেও চাকৰি পাবি নহলে ষ্টেচনৰ ৰেলৱেত হলেও চাকৰি পাবি गुवाहाटी जाने वाला ट्रेन 2 नंबर प्लेटफॉर्म में आएगा एंके कोई ठेकबा पारबी ओपा केमान चिप्स खाई सवाय तহঁতে গাছৰ পাত এনে চিপছৰ বাকলি কবাই নৰি চিপছ খাই উঠি যতে পেলো শুন তহঁতে ৰাতিপুৱা ঘুমে উঠবি মই শুনছো তহঁতে বোলে থিয়া দি পেলালৈকে ঘূৰি মৰি থাকা আৰু স্কুলত অহা টাইমত বোলে একো খাই বই নাহা 8টানিত এনেকুৱা কৰা তহঁতে ভালকে উঠবি সোনকালে ৰাতিপুৱা উঠবি খাই বই আহিবি খালিহে তহঁতৰ স্বাস্থ্যটো ভালে থাকবো নাচাইকিয়া এইটো দেখছান নাই এইটো গোটেই মোক গুটি কোডাল আন হৈ আছে খাবা লাগবো তহঁতে ভালকে এতিয়া চাইচোন তহঁতে গোটেই গিটাৰে মুৰ্গীখান হৈ আছে তেল ভৰাব লগা বেটাৰী আন মই তহঁতৰ মান থাকোতে 5 বাৰ মান ভাত খাইছিলো দিনত 5 বাৰ ৰাতি 5 বাৰ 10 বাৰ টোটেল ভাত খাইছিলো ৰাতি মোৰ পেচাব কৰা লাগিলেও মই ভাতে খাইছিলো উঠি লৈ আৰু তহঁতে লেখাটোত অলপ ধ্যান দিবি তহঁতে ডাঙৰ হলি মেছেজ ৰিপ্লাই দিব লাগবো এতিয়া আজিকালি কিছুমান ছোৱালী আছে সিহঁতে মেছেজ ৰিপ্লাই দিবা নাজানে ল'ৰাবোৰে কি ধুনীয়াকে মেছেজ কৰে সিহঁতে ৰিপ্লাই দিবা নাজানে জানলিও মানে সিহঁতৰ পুৰা লেভেল আছে তহঁতে এনেকুৱা নকৰবি লিকিৰাই মেছেজ কৰিলে ৰিপ্লাই দিবি আমাৰ ল'ৰা মুখাৰো ভুল আছে সিহঁতক মেছেজ দে মেছেজ দিয়াৰ লগে লগে কি হয় ছোৱালীটোৱে ভাবে মই কৰি না আৰু ল'ৰাটোক ভাবে সি কামি না সেইকাৰণে তহঁতে ডাঙৰ হলি চবকে ৰিপ্লাই দিবি ল'ৰাগিলাক নহ'লে তহঁতে চুলিত তালু নোহোৱা দৰা পাবি চুলি নোহোৱা দৰা লাগব নে ৰিপ্লাই দিবি মইতো আগতে নিজে লিকিৰাক মেছেজ দিম আৰু তহঁতে সদায় সত্য কথা কবি সত্যত চলবি মহাত্মা গান্ধীৰ নিচিনা হবা লাগব তহঁত মানে আমিও কি চুলি খুৰাব লাগবো বেলতে মৰি সত্যত চলবা দিছো তোক বুজি চুজি নাপা একো তহঁতে এটা গান শুনছান নাই কি গান পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পিছে মই শুনি দি আছো তহঁতে শুনা যায় যদি শুনি লওঁ পুৱাই ফুল তুলবা না তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো
अरे घपक प्रेम हो गया मैं दीवानी बड़ा मस्तानी গাইস আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পাইছে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে গমে পাইছে মোৰ আগৰ চেনেলটো ডিলিট হৈছে গতিকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে মই নতুন নতুন ভিডিও দি থাকিম গতিকে যদিহে নতুনকৈ চেনেলটো চাইছে তেনে সাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম এটা ভিডিও আছে আজিলৈ বাই বাই